हेलो फ्रेंड्स लगीसे मिस ब्लगले स्वागतम जनाइছোঁ। আজি ভিডিঅ'টো পিছবেলাৰ পৰা আৰম্ভ কৰিছোঁ। এফালে ভণ্টি যেহেতু আছিলে তাই পিছে মোক মাহী মাতিব লাগে দেই, এনে ভাগি নহয়, কিন্তু তাই বেয়া পায় মোক মাহী মাতিবলৈ, সেই বা বুলিয়ে মাতে আৰু মহায়েকক ভিনি বুলিয়ে মাতে, সেইটো কাৰণে মই ভণ্টি বুলিয়ে কৈছোঁ। আমাৰ ইমান সম্বন্ধটো নধৰে মানে। তাৰপিছতে এইফালে দেখিছেনে ফুৰি মেলি আহি মেলি এইপিনে তাইক আৰু অলপ ওপৰলৈ লৈ গ'লোঁ। তাই অলপ ভিডিঅ' দুইজনীয়ে ওপৰত অলপ ভিডিঅ' বনালোঁ আৰু অলপ ফটো চটো মাৰিলোঁ। তাই আকৌ ধুনীয়া নাচে দেই। এইফালে বাইকে নাচোঁ যিহেতু ভনীয়েকনো বেয়া হ'ব নেকি। এইফালে ইয়াক কি ফুল নাজানো, ফুলটো নামটো কিন্তু আমাৰ ঘৰত ফুলিছে, বহুত ধুনীয়া লাগিছে। তাৰপিছত এইপিনে গধূলি চাহকাপ খাই ল'লোঁ। চাহকাপ খাই মেলি তাৰপৰা মই মোৰ কামত লাগি গ'লোঁ। যিহেতু চাদৰ দুখন আছিলে ইমাৰ্জেঞ্চি আজি দিবই লাগে, সেই পটাপট মই চাদৰ দহি বাতি ল'লোঁ। আলহী থাকিলে কৰিবলৈ মন নাযায়, কিন্তু উপায় নাই, কাষ্টমাৰক দিবই লাগিব, সেইটো কাৰণে মই ধুনীয়াকৈ দহি বাতি ল'লোঁ। দহি বাতি মোৰ ৰাতি 10টা বাজিছে জানেনে। 7টা বজাৰ পৰা দহি বাতিছোঁ, যিহেতু মায়ে ভাতটো বনালে কাৰণে অলপ তৎ পালোঁ বাৰু। তেওঁ ধুনীয়াকৈ ভাতটো বনাই দিয়ে মই এইবোৰ কাম কৰি থাকিলে, সেইটো কাৰণে বাৰু অলপ চিন্তা নাই আৰু। তাৰপৰা ধুনীয়াকৈ ভাতটো খাই ল'লোঁগৈ, দহিখিনি বাতি হৈ গ'ল। তাৰপিছতে যিহেতু দিনত আলহী আহিছিলে মাংস খোৱাই হ'ল, সেই ৰাতি মাংস নচলিলে আৰু কণী দমেই বনাইলে মায়ে, মানে কণী দম বনালে, ভাজি বনালে, ধুনীয়াকৈ খাই ল'লোঁ। তাৰপৰা শুই থাকিলোঁ। এবাৰ নেক্সট ডে মৰ্ণিং দিছেনে অলপ উঠা দেৰি হ'ল, একদম চকু ফুলি আছে। এইপিনে তাইক চাহ দি ল'লোঁ। আজি যিহেতু তাই যাবগৈ, মেহেন্দি বেগ এটা আছিলে, তাই অকলে অকলে মেহেন্দি আঁকি আছে। তাই মেহেন্দিও আঁকে, ভাওনাও কৰে, চব পিনে পাই স্মাৰ্ট দেই। তাৰপিছতে এইপিনে ধুনীয়াকৈ আঁকি ল'লে। তাৰপিছতে আকৌ দিনৰ ভাতটো খাই ল'লোঁ। তাই যিহেতু পিছবেলা সময়ত যাবগৈ, আজিও সেই চিম্পুলকৈ দাইল আৰু কণী ফ্ৰাই এনেকৈয়ে খাই ল'লোঁ, আচাৰ চাটনি দি। তাৰপৰা পিছবেলা হ'ল আৰু চাহ একাপ দি দিছোঁ ধুনীয়াকৈ। মানুহজনেও খাই ল'লে, তাইও খাই ল'লে, ময়ো খাই ল'লোঁ। খাই বৈ মেলি তাৰপিছত তাই ঘৰলৈ গুচি গ'ল। পাছত কিন্তু মনটো বহুত বেয়া লাগিছে। তাই আকৌ ঘৰলৈ যাবলৈ পাই ভালেই পাইছে, মানে যিহেতু তাইৰ ভয় এটাও আছে। তাই যিহেতু হাই ছেকেণ্ডেৰী ফাইনেল দিছে, এবাৰ ৰিজাল্ট দিব এইকেইদিনতে, তাইৰ ভয় এটাও সোমাই আছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।